ইদাতে কিয় চেনাই বহুদিন দেখা নাই তোমাৰ মিচিকিয়া কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই এইবোৰ বিহুৰ নাম বিহু সুৰক্ষা সমিতিয়ে প্ৰকৃতিয়ে SOP দিব নোৱাৰে ইমান সুন্দৰ আমাৰ অসমীয়া শব্দ থাকোঁতে আৰু আমি আৰু সাম্ৰাজ্ঞী কিয় ৰাখিব লাগে হুঁচৰিত গাভৰু ছোৱালী থাকিব লাগিব নে নালাগে মৰাণমত সম্প্ৰদায়ত বিশেষকৈ মায়ামৰা সত্যৰ শিষ্যসকলৰ মাজত কিয় মানে ধৰ্ম হুঁচৰি কৰিলে মোৰে বহনা ঐ হালি জালি টোপনি ধৰে বহনা ঐ কুলিৰ মাতে টোপনি ভাঙে বহনা ঐ ঢোলৰ মাতে এবাৰ মাতে বলিয়া কৰে গোবিন্দ নাৰায়ণ ৰামকে কব হৰি ৰাম ৰামকে কব হৰি তুলুঠা দুৰ্পতি যতৰৰ শলা আজিৰ পৰা ভন্টি গাভৰু শলা সিজনীয়ে গাব পাৰে তুমি গাব পাৰিবা এতিয়া পুৰুষৰ কাষলৈ নেযাবা তুমি পুৰুষক নিদিবা অন্তৰখন ঢালি কথনে কয় গোবিন্দ 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 ৰাম হৰি এই বুলি একেলগতে সকলোৱে কয় এই বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱটো পৰিলে শংকৰদেৱ মাধৱদেৱৰ পিছৰ পৰা লাহে লাহে পৰিবলৈ ধৰিলে তাই আহোমৰ মানে যি মানে হাবিদেউ পূজাৰ নাম গায় তেওঁলোকে ঐ মহুঙৰ লোক মানে কুহাই পকিছো ঐ মোবাইলুং ঐ মহুঙৰ লোক মান চামান ঐ মোবাইলুং এইটো তেওঁলোকৰ হাবিদেউ নাম তেওঁলোকে হুঁচৰিটো গায় এই প্ৰকৃতিমূলক নাম গায় যেনে ঐ ঐ ফুল ৰমক বিজুলী চমক কাঞ্চন ভানুমতী ঐ গাই কৰে ৰমক জমক যেনেকৈ হুৰে হুৰে বাই জেলেপ কাপোৰে ঐ হুৰে হুৰে নামকে কোনে হৰ যায় মহাদেৱ পাৰ্বতী হিয়ে হৰ যায় হুৰে হুৰে বাই জেলেপ কাপোৰে এটা বিহুৰ প্ৰভাৱটোহে শংকৰদেৱৰ মানে হেৰি পৰিছে কীৰ্তন ঘোষা আদিত পৰিছে কেনেকৈ পৰিছে এতিয়া আমি ইচ্ছা কৰিলে এই শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানে কল্পটোৰ তাহান্ত বিনাই নাই আমাৰ পৰমগুৰু শংকৰদেৱনে শুনিছিলে বিহু নাম গোৱা অতিকৈ চেনেহৰ মুগাৰা মুঠা অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহু নেপালী কাটিকৈ থাকোঁ মহাদেৱ পাৰ্বতী নামহে প্ৰকৃততে গাব লাগে আৰু মহাদেৱ পাৰ্বতীৰ নাম যিসকলে গাই আছে আজিলৈকে তেওঁলোকেহে শুদ্ধ ৰূপত বিহুটো জীয়াই ৰাখিছে হুঁচৰি জীয়াই ৰাখিছে তাৰ শৰণত আছে ঐ কৃষ্ণৰ বিক্ৰম দেখিৰি খৰাজ পৰম বিস্ময় মনে স্বামীহে নজানি বুলিবে লাগিলা প্ৰণামী কৃষ্ণ চৰণে ঐ অতিকৈ চেনেহৰ মুগাৰে মুহুৰা অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকো বিহুত বৈষ্ণৱী প্ৰভাৱ পৰিছে বুলি কোৱাটো ভুল হৈছে মানে বৈষ্ণৱ ধৰ্মতহে প্ৰকৃততে বিহু প্ৰভাৱটো পৰি গৈছে আগতীয়াকৈ গতিকে যদিও মদাৰ ফুলছে নাই ঐ ৰঙা চকচ কিয়া ৰঙা চকচ কিয়া নহয় গোলাপ ফুলৰ সমান বগী তৰা দূৰত পৰা দূৰত পৰাই উলিয়াই দুপাৰি দাঁতে কিয় চেনাই বহুদিন দেখা নাই বহুদিন দেখা নাই তোমাৰ মিচিকিয়া ইয়াৰ নমস্কাৰ বন্ধুসকল আজি অসমৰ এগৰাকী বিশিষ্ট বিহু গৱেষক সকলোৰে চিনাকি আমাৰ হেম গগৈ ডাঙৰীয়া আছে নমস্কাৰ বহুত দিনৰ পৰা মই তেওঁৰ সৈতে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছিলোঁ ঘৰুৱা মানুহ দয়াৰু বুলি সম্বোধন কৰোঁ এই ঘৰুৱা মানুহ কাৰণেই আচলতে কৰা নহয়গৈ কৰিম বুলি ভাবি থকা এই কামবিলাক কৰা নহয়গৈ তেওঁক আমি 2014 চনত ৰাজীৱ ফদিয়াৰ এখন কেছেট কৰিছিলোঁ আমি জিয়া নৈ বুলি আৰু এই জিয়া নৈ কেছেটখন তেখেতে উন্মোচন কৰিছিল আমাৰ হেম গগৈ সেই সময়ত বিহু সুৰক্ষা সমিতিৰ বোধ কৰোঁ কাৰ্যকৰী সভাপতি আছিল লগতে আছিল
আমাৰ পবিত্ৰ মোহন ফুকন তেওঁ সাধাৰণ সম্পাদক আছিল হয় যি কি নহওক আজি অসমত তোলপাৰ লাগি আছে এটা বিষয়বস্তুক লৈ SOP এই যে বিহু সুৰক্ষা সমিতিয়ে যিখন SOP জাৰি কৰা বুলি সমগ্ৰ অসমতে তোলপাৰ হৈ আছে এটা বিতৰ্কৰ সূত্ৰপাত হৈছে এই মুহূৰ্তত আপুনি কি ক'ব নমস্কাৰ প্ৰথমে মই সমগ্ৰ অসমবাসীলৈ সকলো জাতিগোষ্ঠীয় মানে লোকলৈকে মই বিহুৰ মানে আগলি সম্ভাষণ জনাইছোঁ আৰু মই হঠাতে আহি পালোহি বুলি ক'ব পাৰি আমাৰ ভতিজাটোৱে মই আহিছোঁ প্ৰকৃততে হেৰিলৈ যাবলৈ গুৱাহাটীলৈ যাবলৈ 9:50 মোৰ ট্ৰেইন আছে মোক ধৰি আনিছেগৈ ষ্টেচনৰ পৰা কি নহওক বাৰু আহিলোঁ SOP সম্পৰ্কত সুধিছে এই SOP মানে প্ৰকৃততে হ'ল কি SOP এইটো বহুতে নাজানে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ অৰ্থাৎ যিকোনো এটা বিষয়ত যেতিয়া প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কিবা এটা নিৰ্দেশ দিয়া হয় নিৰ্দেশাৱলী কিছুমান দিয়া হয় সেইটো SOP বুলি সাধাৰণতে কোৱা হয় বিহু সুৰক্ষা সমিতিয়ে প্ৰকৃততে SOP দিব নোৱাৰে আৰু SOP সাধাৰণতে বিহু সুৰক্ষা সমিতি বুলিয়েই নহয় কোনো সমিতি মানে NGO দিব নোৱাৰে SOP কাৰোলৈকে দিব নোৱাৰে যে SOP বুলি কৈছে এই SOPটো প্ৰকৃততে সাংবাদিকসকলৰ ভুল নে বিহু সুৰক্ষা সমিতি যিসকলে মানে প্ৰেছ মিট পাতিছিলে তেওঁলোকৰ ভুল মই নাজানো প্ৰকৃততে কথাটো হৈছে কি SOP কোনো বিহু সমিতিত বা কোনো থাকিব নোৱাৰে কিয়নো বিহু সমগ্ৰ অসমবাসীৰ সকলো জাতি জনগোষ্ঠীয়ে বিহু পালন কৰে তাত কোনো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ কেতিয়াও নাথাকে আচ্ছা মই আগতে কৈ গ'লোঁ যে প্ৰকৃততে কোনো প্ৰশাসনৰ লগত জড়িত হয় SOP তাৰ বাদে অন্য কোনেও দিব নোৱাৰে এতিয়া কথা হৈছে কি মই জনাত 29, 30, 31 তাৰিখে বিহু সুৰক্ষা সমিতি অসমৰ অধিৱেশন আছে হেৰিত গুৰেশ্বৰ আচ্ছা তেওঁলোকে তালৈ যোৱাৰ আগমুহূৰ্তত অসমৰ ৰাইজলৈ আহ্বান জনাইছিলে মই জনাত যে কেইটামান মানে হেৰি বিষয়ক লৈ যিকেইটা বিষয়ক লৈ আহ্বান জনাব বিচাৰিছিলে সমগ্ৰ অসমৰ ৰাইজক যে এইখিনি কৰিব নালাগে কৰাটো ভাল নহয় আৰু প্ৰকৃততে আমি বিহুৰ ঐতিহ্য পৰম্পৰা সুৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ গতিকে ৰাইজে যাতে সেই কথাখিনি যাতে পালন কৰে এনেকুৱা ধৰণে বুলি তেওঁলোকে কয় এতিয়া মানে প্ৰকৃততে ময়ো যিটো গম পাওঁ মই তেওঁলোকৰ বিহু সুৰক্ষা সমিতি কেন্দ্ৰীয় সভাপতিৰ সৈতে মই কথা পাতিছিলোঁ হয় তেওঁলোকে কৈছে যে তাতে এখন সংবাদমেল পাতিছিলে তেওঁলোকৰ এই অধিৱেশনক কেন্দ্ৰ কৰি নহয় জানো অধিৱেশনক কেন্দ্ৰ সেই সংবাদমেলখনতে এই কথাটো ওলাইছিলে তেওঁলোকে এই দুটামান কথা আহ্বানহে জনাইছিলে SOP হিচাপে তেওঁলোকে কোৱা নাছিলে যি কি নহওক বিহু সুৰক্ষা সমিতিৰ ধৰক প্ৰথমৰ পৰা কেইটামান দাবী আছিলে হয় দাবী মানে নহয় আহ্বান জনাইছিলে যে হুঁচৰিত গাভৰু নাচনি থাকিব নালাগে প্ৰথম কথা হয় আচ্ছা বিহু সম্ৰাট বিহু সম্ৰাজ্ঞী বিহু ৰাণী থাকিব নালাগে এইটো ৰাইজে প্ৰকৃততে পৰাপক্ষত কৰিব নালাগে এইটো বুলি তেওঁলোকে আহ্বান জনাই আছে আৰু ভালেমানখিনি কথা আছে সেই কথাটোতো আপুনিও কৈছিলে কাৰণ যোৱা বছৰ ময়ো পাতিছিলোঁ আপোনাৰ লগত যে বিহু সম্ৰাজ্ঞী বিহু কোঁৱৰ এই ধৰণৰ সেইবিলাক যে মানে আচলতে শুদ্ধ নহয় এই কথাটো আপুনিও কৈছিলে যোৱা বছৰ কৈছিলে মই আপোনাৰ লগত এইটো বিষয়ে মানে কথা পাতিছিলোঁ নহয় জানো সেইটো এই বিষয়টোতো আপুনি কওকচোন যে বিহু সম্ৰাজ্ঞী মানে কিয় হ'ব নালাগে বিহু কোঁৱৰ কিয় হ'ব নালাগে বিহু ৰাণী প্ৰকৃততে বিহু কোঁৱৰ বিহু সম্ৰাজ্ঞী আৰু বিহু ৰাণী বিহু কোঁৱৰ এইবিলাক হ'ব নোৱাৰাৰ কাৰণটো হ'ল কি হ'ব নালাগে বুলি এইটো কাৰণতে কোৱা হয় যে সম্ৰাট শব্দটোৰ পৰা সম্ৰাজ্ঞী হৈছে সম্ৰাট হৈছে আগৰ মানে হেৰি মোগল সাম্ৰাজ্যৰ বাদশ্বাহসকলক সম্ৰাট বুলি কোৱা হয় সম্ৰাজ্ঞী আচ্ছা ঠিক তেনেকৈ ৰাণী হৈছে ৰজাৰ ঘৈণীয়েক বুলিয়ে কৈছোঁ আৰু তাৰমানে প্ৰকৃততে আচ্ছা ঠিক তেনেকুৱা ধৰণে কুঁৱৰী হৈছে ৰাণীৰ কোঁৱৰৰ মানে ঘৈণীয়েক বা পৰিবাৰ এতিয়া কথা হৈছে কি এগৰাকী বিহুৱতীক নচোৱা হয় অবিবাহিতা বিহুৱতীক যুৱতীসকলক নচোৱা হয় এই যুৱতীসকলক আমি এই যিটো বিবাহিতা মহিলাৰ যিটো অভিধা সেইটো দিয়াটো উচিত নহয় প্ৰকৃততে আৰু দ্বিতীয় কথা হৈছে কি যে সম্ৰাট ৰাণী কুঁৱৰী এইখিনি মানে কোনো পধ্যে মানি ল'বলগীয়া কথা নহয় এইটো কাৰণে বিহুৰ লগত সম্ৰাট ৰাণী সম্ৰাজ্ঞী কোনো প্ৰয়োজন নাথাকে যিহেতু আমাৰ অসমীয়া কোনো বৰ সুন্দৰ শব্দ আছে যেনেকৈ বিহুৱতী বৰ বিহুৱতী সৰু বিহুৱতী অসমৰ শ্ৰেষ্ঠ বিহুৱতী আমি সেইটো কৰিব পাৰোঁ ইমান সুন্দৰ আমাৰ অসমীয়া শব্দ থাকোঁতে আৰু আমি আৰু সম্ৰাট সম্ৰাজ্ঞী কিয় ৰাখিব লাগে মই আগতে কৈছোঁ যে সম্ৰাজ্ঞী হ'ল মানে সম্ৰাটৰ মানে মানে ঘৈণীয়েক ঠিক তেনেকুৱাতে ৰাণী হৈছে ৰজাৰ ঘৈণীয়েক কুঁৱৰী হৈছে কোঁৱৰৰ ঘৈণীয়েক গতিকে এগৰাকী অবিবাহিতা ছোৱালীয়ে নাচিব
বা অবিবাহিতা যুৱতীয়ে নাচিব, তাইক আকৌ মানে বিবাহিতা মহিলাৰ মানে অভিধাটো কিয় দিব? আচ্ছা, আৰু এটা কথা, হুঁচৰিত গাভৰু ছোৱালী থাকিব লাগিব নে নালাগে? হুঁচৰিত গাভৰু ছোৱালী কেতিয়াও থাকিব নালাগে, ক'তো নাথাকে। মই এটা উদাহৰণ দিছোঁ। এতিয়া হুঁচৰি বুলি ক'লে সাধাৰণতে গৃহস্থৰ চোতালৰ এটা মাংগলিক অনুষ্ঠান। এতিয়া হুঁচৰিটো যদি শুদ্ধভাৱে জীয়াই ৰাখিছে, সঁচা অৰ্থত ক'বলৈ গ'লে মৰাণ আৰু মটক সম্প্ৰদায়ৰ মানুহে জীয়াই ৰাখিছে, কেলৈ তেওঁলোকে ধৰ্ম হুঁচৰি কৰে। আচ্ছা, ধৰ্ম হুঁচৰিত কেতিয়াও ছোৱালী নাচিব নোৱাৰে। আচ্ছা, হুঁচৰি যদি শুদ্ধ ৰূপত জীয়াই ৰাখিছে, মৰাণ মটক সমাজে জীয়াই ৰাখিছে। আৰু এতিয়া কথা হৈছে কি, হুঁচৰিত মোৰ এতিয়া ৭৬ বছৰ হৈছে। এই ৭৬ বছৰত আমিও সৰুৰে পৰা বিহুৰ লগত জড়িত। আই কোলাত বিহু নাম শুনি শুনিয়ে আমি মানে টোপনি গৈছিলোঁ এটা সময়ত। যেতিয়াৰ পৰা সৰু জনা হ'লোঁ, যেতিয়াৰ পৰা ডাঙৰৰ লগত ঘূৰিব পৰা হ'লোঁ, জ্যেষ্ঠসকলৰ লগত ঘূৰিব পৰা হ'লোঁ, তেতিয়াৰ পৰাই মই চোতালৰ হুঁচৰি গাইছোঁ। গৃহস্থ চোতালৰ হুঁচৰি, যিটো মাংগলিক অনুষ্ঠান বুলি কোৱা হয়, তাততো কেতিয়াও ছোৱালী নচা নাছিলে, কোনোদিনাখন আমি দেখা নাই। আচ্ছা, হয় এটা সময় আছিলে, এই প্ৰায় ৭০ দশক মানৰ পৰা এই ল'ৰাক ছোৱালী সজাই নচোৱা পৰম্পৰা এটা হৈছিলে। ঠিক তেনেকুৱাতে লাহে লাহে সেই পৰম্পৰাটোৱে কি হ'লগৈ, গৈ শেষত ছোৱালী আহিবলৈ তাত ধৰিলে। এতিয়া কথা হৈছে কি, য'ত এটা মাংগলিক অনুষ্ঠান বুলি কোৱা যায়, তাত ধৰ্মীয় কিছুমান নামো গোৱা হয়। আৰু য'ত মানে হুঁচৰিত প্ৰকৃততে সাধাৰণতে মানে এই ডেকা গাভৰুৰ মুকলি বিহুৰ নাম গোৱা নহয়। এতিয়া হুঁচৰি কৰিব, হুঁচৰি কৰোৱাৰ পিছত যদি মানে তাত আকৌ ডেকা গাভৰুৱে যদি মানে বিহু কৰে সমানে, মানে তেতিয়াতো তাত মানে প্ৰেম প্ৰীতিমূলক হেৰি ওলাবই, গীত মাত ওলাবই। এতিয়া কথা হৈছে কি, গাভৰুসকলৰ কাৰণে জেং বিহু বা মানে হেৰি আছে, গছতলৰ গাভৰু বিহু আছেই। ঠিক তেনেকুৱা ধৰণে হেৰি কৰা গাভৰুৰ কাৰণে আকৌ মানে হেৰিটো আছে, ডেকা গাভৰু মুকলি বিহু আছে। আকৌ হুঁচৰিত কিয় মানে নাচিব লাগে? এতিয়া কথা হৈছে কি, হুঁচৰিত কোনো পধ্যেই কেতিয়াও মানে কোনোদিনাখন এই গাভৰু ছোৱালীক মানে নচাটো নচা নহয়। আৰু এটা কথা মই কওঁ এইখিনিতে, মোৰ মনত পৰিছে কাৰণে কৈছোঁ, মৰাণ মটক সম্প্ৰদায়ত বিশেষকৈ মায়ামৰা সত্যৰ শিষ্যসকলৰ মাজত কিয় মানে ধৰ্ম হুঁচৰি কৰিলে, ইয়াৰ কাৰণ এটা আছে। কথাটো হৈছে কি, অনিৰুদ্ধদেৱে অষ্টভুজে হেৰি বিহুক কি কৰিলে, ধৰ্মীয় বান্ধোনেৰে বান্ধিলে। এইটো কথাটো বহুতে নাজানিব পাৰে। মই কৈছোঁ ধৰ্মীয় বান্ধোনে কেনেকৈ বান্ধিলে। তেওঁলোকে যে এই মই উদাহৰণ দিছোঁ, মায়ামৰা সত্ৰৰ বিশেষকৈ মৰাণ সম্প্ৰদায়ৰ ছোৱালীয়ে প্ৰথম পুষ্পিতা হোৱাৰ পিছত বিয়া হোৱালৈকে বিহু মাৰি গছতলত বিহু মাৰিবলৈ যাবই লাগিব। যদি যাব নোৱাৰে কোনোবা ছোৱালীয়ে ক'ৰবাত পঢ়া শুনাৰ কাৰণে কিবা কাৰণে আকৌ গোসাঁই ঘৰত মানে তেওঁলোকে প্ৰায়চিত্য ভৰিব লগা হয়। আচ্ছা, আৰু ঠিক তেনেকৈ এই গছতলৰ গাভৰু বিহু মায়ামৰা সত্ৰৰ শিষ্যসকলে গোসাঁই ঘৰৰ পৰা উলিয়ায়। উৰুৱা পৰ্বটো আকৌ গোসাঁই ঘৰতে কৰেগৈ। কিন্তু আমাৰ গুৰু দুজনে শংকৰদেৱ মাধৱদেৱে কেৱল মানে ধৰ্ম প্ৰচাৰ কৰিলে, বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিলে, কিন্তু হেৰি নকৰিলে, কি কয়, এই লোককৃষ্টি বিহুক মানে ধৰ্মীয় বান্ধোনেৰে নেবান্ধিলে। কিন্তু অষ্টভুজী আৰু অনিৰুদ্ধদেৱে ধৰ্মীয় বান্ধোনেৰে বান্ধিলে। সেইকাৰণে মৰাণ মটক সমাজত এতিয়াও মানে কি হৈ আছে, হুঁচৰি গছতলৰ গাভৰু এতিয়াও জীয়াই আছে, শুদ্ধ ৰূপত জীয়াই আছে। গতিকে কথা হৈছে কি, এতিয়া যদি মৰাণ ছোৱালী কোনোবাই যদি বিহু গায়, মটক ছোৱালী কোনোবাই যদি বিহু গায়, ক'ব সেইটো মৰাণৰ মানে হেৰি হয়, কি কয়, কৃষ্টি হয়, এইটো মটকৰ কৃষ্টি হয়। আৰু তেওঁ এইটো কথা কিয় নকয় সমগ্ৰ অসমৰ শিক্ষিত বুদ্ধিজীৱীসকলে, যে প্ৰকৃততে যদি গছতলৰ গাভৰু যদি জীয়াই ৰাখিছে, গাভৰু বিহু যদি জীয়াই ৰাখিছে মৰাণ সম্প্ৰদায়ৰ মানুহে আৰু মটক সম্প্ৰদায়ৰ মানুহে জীয়াই ৰাখিছে। কি মানে মৰাণ মটকসকল কি অসমীয়া নহয় নেকি? তেওঁলোকক কিয় তেওঁলোকৰ বেলেগ কৃষ্টি বুলি ক'ব? এই কথাটো ক'লে ভাল লাগিলেহেঁতেন আমাৰ, যে প্ৰকৃততে শুদ্ধ ৰূপত গছতলৰ গাভৰু বিহুৱে হওক, হুঁচৰিয়ে হওক, মৰাণ মটক সম্প্ৰদায়ৰ মানুহে জীয়াই ৰাখিছে, এইটো কোৱাহেঁতেন ভাল লাগিলেহেঁতেন। কিন্তু আমাৰ শিক্ষিত বুদ্ধিজীৱীসকলে আজি সেইটো ক'ব নিবিচাৰে, বেলেগে সুকীয়া স্থানহে দিয়ে, মৰাণৰ হুঁচৰি, মৰাণৰ বিহু, মটকৰ বিহু বুলি কয়। গতিকে এইটো বৰ ভাল কথা হোৱা নাই প্ৰকৃততে। এইটো এটা বাৰু বিতৰ্কৰ বিষয়। মই এই বিষয়টোলৈ মই যোৱাৰ আগতে আপোনাৰ পৰা মই আৰু এটা বিষয় জানিব বিচাৰিছোঁ, যে বিহু নাম আৰু বিহু গীত প্ৰকৃততে কি? বিহু নাম নে বিহু গীত? প্ৰথমতে মই বিহু নাম এটা মোক আপোনাক গাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আচ্ছা, বিহু নাম মই কৈছোঁ, মই প্ৰথমে কৈ লৈছোঁ, গাম। আচ্ছা, এইটো কথা কৈ লৈছোঁ যে প্ৰকৃততে বিহু নাম আৰু গীত সমাৰ্থক বুলি কয়। 1917 চনৰ পৰা মানে বোলে এতিয়ালৈকে মানে বিহু সকলোৱে বোলে নাম আৰু গীতক সমাৰ্থক বুলি ক'বলৈ ধৰিছে, এচাম পণ্ডিত মহলে। কিন্তু মই চেলেঞ্জ কৰিছোঁ, মোৰ কিতাপতো লিখিছোঁ, প্ৰকৃততে নাম আৰু গীত যদি সমাৰ্থক হয়, তেতিয়া গানটোও সমাৰ্থক হ'ব লাগিব।
হয়নে নহয়? হয়। নাম গীত গান, নাম আৰু গীত যদি সমাৰ্থক হয় কিন্তু এই গানটো সমাৰ্থক হ'ব। এতিয়া কথা হৈছে কি আমি এই নাম গীত গান যদি সমাৰ্থক যদি হয় তেতিয়াহ'লে আমি হৰি নাম বুলি কোৱা যায়। হৰি নাম বুলি হৰি গান বুলি ক'ম নেকি? বৰগীত বুলি কোৱা হয়। বৰগীত বুলি নকৈ আমি কি মানে বৰগান বুলি ক'লে কোনোবা মানি ল'ব জানো? ঠিক তেনেকুৱা উজনি অসমত আমাৰ সাধাৰণতে চলিছে যে নাম বুলি ক'লে এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে। বিহু নাম এষাৰ এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে। খুব উজু হৰিনামষাৰ এগৰাকীয়ে গোৱাৰ পিছত সকলোৱে গাব পাৰে। যেনেকৈ মই বিহু নাম এটা বিহুৰ জাত নাম এটা গাই দিছোঁ ধৰক মানে ঐ মোৰে বহনা হাত তালি মাৰিলে ভাল লাগিব হা ঐ মোৰে বহনা ঐ হালি জালি টোপনি ধৰে বহনা ঐ কুলিৰ মাতে টোপনি ভাঙে বহনা ঐ ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে। তুমি চোৱাচোন এতিয়া মোৰে তুমি গাব পাৰিবা গোৱাচোন বোলে মোৰে বহনা ঐ হালি জালি টোপনি ধৰে বহনা ঐ কুলিৰ মাতে টোপনি ভাঙে বহনা ঐ ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে। ঠিক তেনেকুৱা হৰিনাম এষাৰ মই কীৰ্তনৰ নামষাৰ গাওঁ কীৰ্তনৰ নাম এটা প্ৰথম হেৰিটোকে গাব বিচাৰিছোঁ ঘোষাটোকে গাব বিচাৰিছোঁ এই হৈয়ে হে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব হৰি ৰাম ৰাম কে খব হৰি। তাৰ লগত পদটো গাই দিয়ে কীৰ্তনৰ প্ৰথম পদটো প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপে সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব হৰি ৰাম ৰাম কে খব হৰি। সকলোৱে গাব পাৰে এজনে গোৱাৰ পিছতে। ঠিক তেনেকৈ বিয়া নাম এষাৰ এতিয়া মই তুলনি বিয়াৰ নাম এষাৰকে গাব বিচাৰিছোঁ। ছোৱালীজনীক উপহাৰ মানে কি কৰে উপদেশ দিয়ে হেৰি কি কয় যেতিয়া নোৱাই তুলনি বিয়া হয় উপদেশ দিয়া নাম এষাৰ গাব বিচাৰিছোঁ মই এতিয়া। এজনীয়ে লগাই দিলে ধৰক তুলুঠা দুৰ্পতি যতৰৰ শলা আজিৰ পৰা ভণ্টি গাভৰু শলা। সিজনীয়ে গাব পাৰে তুমি গাব পাৰিবা এতিয়া হা পুৰুষৰ কাষলৈ নেযাবা তুমি পুৰুষক নিদিবা অন্তৰখন ঢালি। বিয়া নাম এজনীয়ে গোৱাৰ পিছত বাকীখিনিও গাব পাৰে। এতিয়া কথা হৈছে কি নাম বুলি ক'লে সকলোৱে গাব পাৰে গীত বুলি ক'লে সকলোৱে গাব নোৱাৰে। এতিয়া কথা হৈছে কি শংকৰদেৱে মাধৱদেৱে তাহানিতে কৈ গ'ল এটা ভাল কথা কৈ গৈছে যে যিটো সকলোৱে গাব নোৱাৰে আখৰা কৰিব লাগে বা শিকিব লাগে তাক কৈ গ'ল বৰগীত বুলি। এতিয়া বৰগীত এটাতো শিকিব লাগিব গাবলৈ তাল মানৰ কথা আছে কিন্তু হৰিনামটো গাবলৈ তাল মানৰ কথা নাই হাত চাপৰি পালে হয়। এতিয়া বৰগীত শংকৰদেৱে মাধৱদেৱে সকলোৱে গাব পৰাটো ক'লে হৰিনাম আৰু যিটো সকলোৱে গাব নোৱাৰে শিকিব লাগে সেইটো হ'ল বৰগীত বুলি ক'লে। এতিয়া হেৰি কি কয় আমি বৰগীত বুলি নকৈ যদি নাম আৰু গীত যদি সমাৰ্থক বৰগান বুলি ক'ম নেকি? কোনোবা মানিবনে? কোনেওতো মানি নলয়। তেতিয়াহ'লে বৰগান বুলি কওঁ আকৌ তেতিয়াহ'লে আমি কোনোবা এজনী মানে বৰনাম বুলি কওঁ ধৰক কেতিয়াও মানি নল'ব। এতিয়া কথা হৈছে কি বৰগীত গাবলৈ আখৰা কৰিব লাগিব বিহু নাম গাবলৈ আখৰা কৰিব তেনেকুৱা ধৰণে নালাগে। এজনে গোৱাৰ পিছতে সকলোৱে গাব পাৰে। কিন্তু এটা কথা যে বিহু নামষাৰো বাৰু ফটকৈ মুখস্থ নাথাকিলে মানে মুখস্থ কৰালৈকে এটা সময় লাগিব সেইটো কিন্তু ফটকৈ হৈ যাব সেইটো দুবাৰমান গালি আহি যায়। গতিকে এতিয়া ভূপেন হাজৰিকাৰ গীত বুলি নকয় ভূপেন হাজৰিকাৰ নাম বুলি ক'ম নেকি আমি ভূপেন হাজৰিকাৰ গান বুলি ক'ব পাৰোঁ কিন্তু ভূপেন হাজৰিকাৰ নাম বুলিতো ক'ব নোৱাৰোঁ। জ্যোতি বছৰৰ গীত বুলি নকয় যেনে কি জ্যোতি বছৰৰ নাম বুলি ক'ম নেকি? ৰাভা সংগীত বুলি নকয় মানে হেৰি কি কয় এই ৰাধা হেৰি বুলি ক'ম নেকি? ৰাধা নাম বুলি ক'ম নেকি? ৰাভা নাম বুলি ক'ম নেকি? গতিকে নাম আৰু গীত কেতিয়াও সমাৰ্থক হ'ব নোৱাৰে। নাম বুলি ক'লে সকলোৱে গাব পাৰে গীত বুলি ক'লে আখৰা কৰিব লগা হয়। গতিকে নাম আৰু গীতৰ পাৰ্থক্য মই সিমানকে কৈছোঁ এতিয়া। ধৰ্ম আৰু বিহু একাকাৰ কৰে বহু সময়ত হয়। এই সম্পৰ্কত আপুনি কি ক'ব? মাজতে যোৱা বছৰ এই ধৰ্ম আৰু বিহু কেন্দ্ৰকৈ এটা বিতৰ্ক সূত্ৰপাত হৈছিলে এই কথাটো অকণমান কওকচোন আপুনি। কথাটো হৈছে কি বিহুটো শংকৰদেৱৰ জন্মৰ আগৰ পৰা আছে। আহোমসকল অহাৰ আগৰ পৰা বিহু আছিলে ইয়াত। জনজাতীয় মূলসকলে মানে বিহু কৰিছিলে। বিহু কোনে কেতিয়া সৃষ্টি কৰিছিলে কোনেও ক'ব নোৱাৰে যিহেতু ইতিহাস নাই তাৰ। কিন্তু যেতিয়া হেৰি হ'ল শংকৰদেৱৰ মাধৱদেৱৰ মানে যেতিয়া বৈষ্ণৱ ধৰ্ম
মানে প্ৰচাৰ আৰু প্ৰসাৰ হ'ল তাৰপিছত লাহে লাহে শংকৰ মাধৱদেৱৰ প্ৰভাৱত পৰি ধৰ্মীয়মূলক কিছুমান নাম গাবলৈ ধৰিলে যেনেকৈ ধৰি লওক এতিয়া ঐ ৰাম জয় হৰি মানে এইটো মানে ৰাম জয় হৰি বুলি কোৱাৰ লগে লগে আহি গ'ল মানে হেৰি কি কয় হিন্দু ধৰ্মৰ প্ৰভাৱ ঠিক তেনেকুৱা ধৰণে কয় গোবিন্দ 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 ৰাম হৰি বুলি একেলগতে সকলোৱে কয় এই বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱটো পৰিলে শংকৰদেৱ মাধৱদেৱৰ পিছৰ পৰা লাহে লাহে পৰিবলৈ ধৰিলে গতিকে এই কথাটো হৈছে কি প্ৰকৃততে অসমৰ এনেকুৱা কিছুমান ঠাই আছে যি ঠাইত মানে হেৰি গাবলৈ নিদিয়ে এই মানে কীৰ্তনীয়া পদঘোষা গাবলৈ দিয়া নহয় প্ৰথম কথা হৈছে কি হেৰি এই শিৱসাগৰ জিলাৰ বকতা অঞ্চলত তেওঁলোকে মানে হেৰি টাই আহোমৰ মানে যি মানে হাবিদেউ পূজাৰ নাম গায় তেওঁলোকে ঐ মহুঙৰ লোক মানে পোহাই পকিছো ঐ মোবাইলো ঐ মহুঙৰ লোক মান চামান ঐ মোবাইলো এইটো তেওঁলোকৰ হাবিদেউ নাম তেওঁলোকে হুঁচৰিটো গায় অৱশ্যে তাত এই শংকৰ মাধৱৰ হেৰি গাবলৈ নিদিয়ে তাত তেওঁলোকে মহাদেৱ পাৰ্বতী নাম গায় ঠিক তেনেকুৱা ধৰণে তেওঁলোকে আকৌ মানে তাত এই প্ৰকৃতিমূলক নাম গায় যেনে ঐ ফুল ৰমক বিজুলী চমক কাঞ্চন ভানুমতী ঐ গাই কৰে ৰমক জমক এনেকুৱা নামবিলাক গোৱা হয় ঠিক তেনেকুৱা ধৰণে শদিয়া অঞ্চলতো সাধাৰণতে নিদিয়ে কীৰ্তনৰ নাম গোৱা নহয় তাত মহাদেৱ পাৰ্বতী নাম গোৱা হয় ঠিক তেনেকুৱা সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মাজতো মানে হেৰি গাবলৈ নিদিয়ে এই কীৰ্তনীয়া নাম ঘোষা পদ আদি গাবলৈ ক'ব লৈছিলোঁ আচ্ছা এতিয়া কথা হৈছে কি এই শদিয়া আৰু চৈখোৱা অঞ্চলৰ মানুহে সাধাৰণতে মহাদেৱ পাৰ্বতীৰ স্তুতি কৰে বা নাম গায় তাৰমানে হুঁচৰি যেনেকৈ হুৰে হুৰে বাই জেলেপ কাপোৰে ঐ হুৰে হুৰে নামকে কোনে হৰ যায় মহাদেৱ পাৰ্বতী হিয়ে হৰ যায় হুৰে হুৰে বাই জেলেপ কাপোৰে এটা কথা আছে অৱশ্যে এইখিনিতে যে হেৰিত শদিয়া অঞ্চলৰ বহু ঠাইত মাৰদলা কাপোৰ বুলি কয় আৰু হেৰি কিন্তু সোণোৱাল কছাৰীসকলে কিন্তু এই জেলেপ কাপোৰ বুলি কয় যে কি নহওক মহাদেৱ পাৰ্বতী নামহে তাত গোৱা হয় গতিকে এই শিৱসাগৰ জিলাৰ বহুতো ঠাইত অবিভক্ত শিৱসাগৰ যোৰহাট গোলাঘাট চৰাইদেউলৈকে তাত মানে আৰু ইফালে গোলাঘাট অঞ্চলত বেছিকৈ মানে এই কীৰ্তনীয়া পদ ঘোষা গোৱা হয় সাধাৰণতে কিন্তু আৰু এটা কথা মনত ৰাখিব লাগিব ঠেঙাল কছাৰীসকল আছে ঠেঙাল কছাৰীসকলে নিজৰ কৃষ্টিমূলক নামবিলাকে গায় তাত হেৰি গাব নোৱাৰে সেইকাৰণে ধৰ্মৰ লগত হুঁচৰি কোনো সম্পৰ্ক নাই ধৰ্ম এটা বেলেগ বস্তু আৰু মানে এই কৃষ্টি এটা বেলেগ বস্তু হেৰি পিছে বিহু হৈছে অসমীয়া জাতিৰ লোককৃষ্টি এই অসমীয়া জাতিৰ লোককৃষ্টি ধৰ্মীয় কৃষ্টি নহয় কিন্তু ধৰ্মীয় নামখিনি সোমাই গৈছে আৰু এটা কথা ক'বলৈ মই ভাল পাম বহুতে কয় এই কি কয় এই শংকৰদেৱৰ মানে প্ৰভাৱ পৰিছে আমুক পৰিছে প্ৰকৃততে মই কওঁ যে বিহুৰ প্ৰভাৱটোহে শংকৰদেৱৰ মানে হেৰি পৰিছে কীৰ্তন ঘোষা আদিত পৰিছে কেনেকৈ পৰিছে এতিয়া আমি ইচ্ছা কৰিলে এই শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানে জানে কল্পটোৰ তাহান্ত বিনাই নাই আমাৰ পৰমগুৰু শংকৰদেৱনে শুনিছিলে বিহু নাম গোৱা অতিকৈ চেনেহৰ মুগাৰা মুঢ়া অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহু নেপালী কেনেকৈ থাকোঁ বিহুটো তাত শংকৰদেৱ মাধৱদেৱৰ জন্মৰ আগৰ পৰাই আছিলে বিহুৰ চতুষ্পদী নামবিলাকৰ প্ৰভাৱহে শংকৰ মাধৱৰ মানে দুলৰী চন্দত পৰিছে বুলি মই ভাবোঁ দুলৰী ৰচনাত পৰিছে বুলি মই ভাবোঁ শ্ৰীমন্ত শৰণত আছে ঐ কৃষ্ণৰ বিক্ৰম দেখি খৰাজ পৰম বিস্ময় মনে স্বামীহে নজানি বুলিবে লাগিলা প্ৰণামী কৃষ্ণ চৰণে ঐ অতিকৈ চেনেহৰ মুগাৰে মুহুৰা অতিকৈ চেনেহৰ মাকো তাতো কৈছে নেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকো ঠিক তেনে কৃষ্ণৰ বিক্ৰমতো আমি মানে শ্ৰীমন্ত শংকৰতো আমি হেৰিকৈ গাব পাৰোঁ বিহু নামৰ সুৰত গাব পাৰোঁ কথা হৈছে কি এইটো প্ৰকৃততে ভুল হৈছে যে বিহুত বৈষ্ণৱী প্ৰভাৱ পৰিছে বুলি কোৱাটো ভুল হৈছে মানে বৈষ্ণৱ ধৰ্মতহে প্ৰকৃততে বিহু প্ৰভাৱটো পৰি গৈছে আগতীয়াকৈ গতিকে এইটো মানে সংমিশ্ৰিত হৈছে এটা
হ'ব নালাগে যিটো হৈ গ'ল এতিয়া উপায়তো নাই কাকো বাধা দিব নোৱাৰি এতিয়া মানে সমাজখন আগলৈ গৈ আছেতো অসমৰ 50% মানুহে মানি লয় 50% মানুহে মানি নলয় কিন্তু এটা কথা মনত ৰাখিব লাগিব যে প্ৰকৃততে আমি এতিয়া মঞ্চ বিহুত মানে কীৰ্তনৰ নামপদ গাব নালাগে তাত প্ৰকৃততে বিশ্ব প্ৰকৃতিমূলক বা এই বিহুৰ যিবিলাক নাম আছে সেইবিলাকহে গাব লাগে প্ৰকৃততে অন্য গাব নালাগে তাৰমানে সেইটো গোৱাটো উচিত নহয় আৰু এতিয়া যিহেতুকে আমি ক'ব বিচাৰোঁ যে বিহুক শুদ্ধ ৰূপত জীয়াই ৰাখক পৰম্পৰাগতভাৱে যিটো চলি আহিছিলে ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰক বুলি ক'লে তেতিয়া আমি বিহুৰ যি মানে মহাদেৱ পাৰ্বতীৰ নাম আছে সেইখিনি শুদ্ধ প্ৰকৃততে বাকীখিনি শুদ্ধ মানে শুদ্ধতাৰ পৰা বহুখিনি আঁতৰি গ'ল তাৰমানে সেইকাৰণে এই বৈষ্ণৱৰ প্ৰভাৱ বিহুত পৰা নাই বিহুৰ প্ৰভাৱহে বৈষ্ণৱ ধৰ্ম পৰি গ'ল আগতে সানমিহলি হৈ গৈছে দুইটা তাৰমানে ধৰ্মৰ কথাটো মই বিহুত আপুনি কৈছেই যে যিহেতু লোককৃষ্টি নহয় জানো বিহুটো ধৰ্মৰ উদ্ধত উদ্ধত ইয়াত মানে হিন্দু ধৰ্ম হওক বা খ্ৰীষ্টান ধৰ্ম হওক বা মুছলিম ধৰ্ম হওক মুছলমান ধৰ্ম হওক যিয়ে নহওক তাৰমানে যোৱা বছৰ ঈদ বিহু বুলি এটা ওলাইছিলে ঈদ বিহু এটা ওলাইছিলে আচলতে মই ভাবোঁ যে অসমত যিসকলে বসবাস কৰে হিন্দু মুছলমান খ্ৰীষ্টান যিয়ে নহওক সকলো যিসকল অসমীয়া প্ৰকৃততে অসমীয়াৰ বিহু জাতীয় উৎসৱ গতিকে ইয়াত হিন্দু বিহু খ্ৰীষ্টান বিহু ঈদ বিহু এনেকুৱা কৰি লাভ নাই ধৰ্মৰ ঊৰ্ধত জাতীয় বিহু আৰু বিহু আপুনি তাৰমানে এটা কথা মই কৰিছোঁ এতিয়া তুমি মনত ৰখা কথাটো যে মই এটা কথা ক'ব বিচাৰিছোঁ যে বিহু বুলি ক'লে অসমীয়া জাতিৰ সমূহীয়া পৰিচয় অসমীয়া জাতিৰ সমূহীয়া পৰিচয় কিন্তু ধৰ্ম বুলি ক'লে কোনোবা এটা মানে জাতি পৰিচয় নোলায় তাত ধৰ্ম খ্ৰীষ্টান ধৰ্ম অসমীয়া মানুহৰ ল'ব পাৰে হিন্দু মানে আহোমৰ ল'ব পাৰে কছাৰী ল'ব পাৰে সকলোৱে ল'ব পাৰে মৰাণ চুতীয়া সকলোৱে ল'ব পাৰে কিন্তু বিহু বুলি ক'লে সমগ্ৰ অসমীয়া সমগ্ৰ অসমৰ বসবাস কৰা সকলো মানুহে বিহু পালন কৰে গতিকে বিহু হ'ল অসমীয়া জাতিৰ সমূহীয়া পৰিচয় ইংলেণ্ডত থকা আমেৰিকাত থকা মানুহৰ যদি আপুনি অসমীয়া নেকি বোলে অসমীয়া বিহু কথা যদি ওলাই এনেই নাচ এটা আহিব ঠিক তেনেকৈ বুলি আলি আই লৃগাং বুলি ক'লে আহি গ'ল মানে মিচিং ঠিক তেনেকৈ মানে বাগৰুম্বা বুলি ক'লে আহি গ'ল মানে বড়োসকল আহি গ'ল হাচাকে কাণ বুলি ক'লে আহি গ'ল কাৰ্বিসকল আহি গ'ল বিহু বুলি ক'লে সমগ্ৰ অসমীয়াকে বুজাই গ'লে সমূহীয়া পৰিচয় এইটো কিন্তু ধৰ্ম বুলি ক'লে অসমীয়া পৰিচয় নোলায় কিন্তু বিভিন্ন জাতি জনগোষ্ঠী অসমত বসবাস কৰা সেই সময়ত প্ৰত্যেকেই নিজৰ নিজৰ ধৰণে স্বকীয় বৈশিষ্ট্যৰে বিহু পালন কৰি কৃষিভিত্তিক উৎসৱবিলাক পালন কৰি আহিছিলে পৰৱৰ্তী সময়ত স্বৰ্গদেউসকলে ধৰক ইয়াত ৰাজকীয় মৰ্যাদা দি এটা সামূহিকভাৱে এটা অসমীয়া জাতি সত্তাৰ এটা পৰিচয় তাৰমানে এতিয়া মই কথাটো ওলাওঁতে কৈ দিছোঁ সঁচা কথাটো ক'ব লাগিব তাৰমানে আমি যিটো অধ্যয়ন কৰি পাইছোঁ প্ৰকৃততে বিহু ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিলৈ আনিলে হাবি বিহু গছতলৰ বিহু তাৰপিছত ডা ডাঙৰীয়াসকলে মানে আৰু ৰজাৰ ঘৰত মানে মানুহৰ কি মানে গাবলৈ মন গ'ল নহয় ৰজাসকলো চাবলৈ মন গ'ল মানে স্বৰ্গদেউসকলে চাবলৈ মন গ'ল ডা ডাঙৰীয়াসকলে চাবলৈ মন গ'ল তেতিয়া মানে হুঁচৰিটো সৃষ্টি বুলি মই ভাবোঁ মোৰ ফালৰ পৰা এইটো মানে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পিছৰ পৰা হুঁচৰিটো হৈছে বুলি মই ভাবোঁ মোৰ ফালৰ পৰা এইটো মোৰ ভুল হ'ব পাৰে আপোনালোকে চিন্তা কৰি চাব যিহেতুকে ৰুদ্ৰসিংহইহে মানে বিহু মানে ৰংঘৰৰ বাকৰিলৈ আনিছিলে হাবি বিহু আৰু পথাৰৰ বিহু বা গছতলৰ বিহু তাৰপিছতে গৃহস্থ চোতাললৈ গৈছে গৃহস্থ চোতালতো গ'লে চোতালততো মানে গাব নোৱাৰে এই প্ৰেম প্ৰীতিমূলক নাম গাব নোৱাৰে গতিকে হুঁচৰিত কেনেকৈ গাভৰু ছোৱালী নাচিব কথা হৈছে সেইটোহে গতিকে হুঁচৰিত গাভৰু ছোৱালী প্ৰৱেশো সেইটো কাৰণে নিষেধ প্ৰকৃততে এইখিনিতে আৰু এটা কথা সুধোঁ আপোনাক আপুনি যিহেতু বিহু সুৰক্ষা সমিতিৰ সৈতে জড়িত আছিলে আপুনি কাৰ্যকৰী সভাপতিৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত আছিলে আৰু বৰ্তমান যিটো মানে বিহু সুৰক্ষা সমিতিয়ে SOP জাৰি কৰা কথা যিটো কৈছে মূলতঃ SOP নহয় এইটো এটা আহ্বান আছিলে যিহেতু মানে SOP বুলি ক'লে হ'ল মানে কোনো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ আচ্ছা সেইটো মানে সম্পূৰ্ণ প্ৰচিডিঅ'ৰ এটা আচ্ছা এইটো ৰিকুৱেষ্ট আৰু প্ৰচিডিঅ'ৰ মাজত পাৰ্থক্য আছে এইটো আহ্বান জনাইছে বা অনুৰোধ জনাইছিলে খুব এতিয়া আজিৰ তাৰিখত দেখা যায় যে ছোৱালীবিলাকে গাভৰু বহু ঠাইত গাভৰুসকলে তেওঁলোকে এই পুৰুষৰ পোছাক পৰিধান কৰি হুঁচৰি গাইছে এইটো আপুনি কি বুলি ক'ব নহয় প্ৰকৃততে যদি তেওঁলোকক কোৱা শুনিছোঁ বোলে তেওঁলোকে কয় যিসকলে মানে চুৰিয়া ধুতি
চোলা পঞ্জাবী পিন্ধি মানে হুঁচৰি মাৰিছে তেওঁলোকে কয় বোলে আমি পুৰুষৰ সমানে যাব বিচাৰিছোঁ ঠিক আছে তোমালোকে পুৰুষৰ সমানে যোৱাত আমাৰ আপত্তি নাই কিন্তু লোককৃষ্টিৰ ক্ষেত্ৰত ঐতিহ্য পৰম্পৰাৰ কথা আছে তাৰ দ্বিতীয়তে তেওঁলোকে কৈছে যে আমি লং পেণ্ট পিন্ধি বা হাফ পেণ্ট পিন্ধি বিহু মৰা নাই হুঁচৰি গোৱা নাই ঠিক আছে তেতিয়াহ'লে এটা কাম কৰোঁ আকৌ আমি তোমালোকৰতো মানে গছতলৰ বিহু আছে বা ডেকা গাভৰুৰ মুকলি বিহু আছে তেতিয়াহ'লে আমি হেৰি কৰোঁ পুৰুষসকলো ডেকা ল'ৰা ধুনীয়া ধুনীয়া ডেকা ল'ৰা চাই হাত মানে মেখেলা চাদৰ পিন্ধা পিন্ধি নচুৱাই দিম গছতলৰ বিহু মানিবনে নাই তেতিয়া আমাৰ প্ৰতিযোগিতালৈ পঠিয়াম তেওঁলোকে মানিবনে নাই তেতিয়াহ'লে গতিকে হুঁচৰিত কোনোপধ্যেই ছোৱালী থাকিব নোৱাৰে আৰু হুঁচৰি মানে হেৰিয়ে ছোৱালীয়ে গোৱা কোনো পৰম্পৰা নাই পুৰুষৰ অনুষ্ঠান হুঁচৰি আৰু এই কথা পণ্ডিতসকলে কৈ গৈছে গতিকে এইবিলাক মানে হুঁচৰি গাভৰু ছোৱালী থাকিব নোৱাৰে আৰু হুঁচৰি পুৰুষৰ অনুষ্ঠানে ইয়াত গাভৰু অনুষ্ঠান নহয় এইটো মই ক'লোৱে নহয় ঠিক আছে তেতিয়াহ'লে মানে তোমালোকে যদি হুঁচৰি কৰিব বিচাৰা আমিও তেতিয়াহ'লে দাড়ি চুলি কাটি মানে হেৰি কৰোঁ এই মানে খুব মানে ধুনীয়া চিকচিকীয়া হৈ লৈ মেখেলা চাদৰ পিন্ধি আমি বিহু মাৰোঁ তেতিয়াহ'লে গছৰ এটা জাতনাম শুনো আপোনাৰ জাতনামটো উঠনি যিটো গাইছিলে সেইটো এটা জাতনামেই বাৰু এতিয়া আৰু জাতনাম আছে ঠিক তেনেকুৱা ধৰণে এই ধৰা এতিয়া কৈ হাত তালি মাৰিব লাগিব এইটো দীঘলীয়া দেই একেবাৰে ঐ যদিও মদাৰ ফুলছে নাই ঐ ৰঙা চকচ কিয়া ৰঙা চকচ কিয়া নহয় গোলাপ ফুলৰ সমান বগী তৰা দূৰত পৰা দূৰত পৰাই উলিয়াই দুপাৰি দাঁতে কিয় নাই বহুদিন দেখা নাই বহুদিন দেখা নাই তোমাৰ মিচিকিয়া ইয়াৰ লগত মানে সকলোৱে বুজিবৰ কাৰণে অতি কৈছে নহয় মুগাৰ মুঢ়াটো লগাই দেখুৱাইছোঁ কেনেকৈ জাতত ঐ অতি কৈছে নেহৰ মুগাৰে হুৰা মুগাৰে হুৰাই অতি কৈছে নেহৰ মাকো মোৰ ঈশ্বৰই বহুদিন দেখা নাই তোমাৰ মিচিকিয়া এতিয়া আকৌ মূল নামটোলৈ গৈ আহিব যদিও মদাৰ ফুল ৰঙা চকচ কিয়া নহয় গোলাপ ফুলৰ সমান বগী তৰা দূৰত পৰাই উলিয়াই দুপাৰি দাঁতে কিয় চেনাই বহুদিন দেখা নাই তোমাৰ মিচিকিয়া আৰু বহু অজস্ৰ নাম আছে যাৰ নাম মই এইখিনিতে আৰু এটা কথা সুধো আপোনাক এই যে ঢকুৱাখানাৰ সোণাই চাপৰিত এখন বিহু সন্মিলন হয় সেই বিহু সন্মিলনখনত তেওঁলোকে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে কোনো বিশিষ্ট গায়ক গায়িকাক নিমন্ত্ৰণ নকৰে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ জেং বিহু হুঁচৰি দল এই এনেধৰণৰ বিহু দলবিলাক তেওঁলোকে নিমন্ত্ৰণ কৰে হয় বৰ সুন্দৰ কথা যদি সেইটো হৈছে বৰ ভাল কথা মই সেইকাৰণে সকলোকে মই 2010 চনৰ 25-26 ডিচেম্বৰৰ পৰা কৈ আহিছোঁ যে আমি সেই বিশিষ্ট গায়কসকলক কিয় মাতিব লাগে তেওঁলোকক লাখ লাখ টকা কিয় দিব লাগে তেওঁলোকক লাখ লাখ টকা দি লাভ নাই নহয় তাৰ পৰিৱৰ্তে আমি সাংস্কৃতিক সন্ধিয়া পাতোঁ মানে সাংস্কৃতিক মহাসন্মিলন পাতোঁ এই কাৰ্বি নাচ আনো কাৰ্বি সংস্কৃতি আনো মিচিং সংস্কৃতি আনো ঠিক তেনেকৈ বড়োসকলৰ বাগৰুম্বা আনো ভাষাকে গান আনো কাৰ্বিসকলৰ এনেকুৱা ধৰণে আমি সাংস্কৃতিক সমাৰোহ পাতিব পাৰোঁ সেইটো আটাইতকৈ এইটো কৰিলে কি হ'ব আমাৰ মানে জাতি গোষ্ঠীৰ মানে সমন্বয় ৰক্ষা হ'ব আৰু প্ৰীতি মানে বাঢ়িব মানে সম্পৰ্ক শক্তিশালী হ'ব অসমীয়া মই আচৰিত হৈছিলোঁ এইটো কথাই যে তেওঁলোকে কৈছে যে মানে সেই দিনটোত মই যোৱা বছৰ দুটামান ভিডিঅ' দিছিলোঁ সোণোৱাল কছাৰীসকলৰ ইমান ধুনীয়া ধুনীয়া লোকনৃত্যবিলাক আছে বিহুবিলাক আছে তেওঁলোকৰ স্বকীয় বৈশিষ্ট্য গতিকে সেইবিলাকৰ বিহুত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে নিমন্ত্ৰণ কৰিছে আৰু তাৰ পৰা কি হৈছে সংস্কৃতিৰ ৰক্ষা হৈছে উঠি অহা প্ৰজন্মই সেইবিলাক অনুশীলন কৰিছে তো তেওঁলোকৰ সেই বস্তুবিলাক মিচিং জনগোষ্ঠীৰ বড়ো জনগোষ্ঠী ইতিমধ্যে আপুনি কৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ লোকনৃত্যবিলাক যদি আমি প্ৰদৰ্শন কৰোঁ এই
ধৰক নিৰ্দিষ্ট কেইজনমান বিশেষ গায়ক গায়িকাক মাতি লাখ লাখ টকা দিয়াতকৈ সংস্কৃতি যিসকলে অনুশীলন কৰি আছে হয় লোক সংস্কৃতি কৃষ্টি সংস্কৃতিবিলাক তেওঁলোকে যিসকলে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে নতুন প্ৰজন্মক যদি তেওঁলোকক যদি এই অনুশীলন কৰা উঠি অহা প্ৰজন্মক যদি আমি সেই সহযোগটো যদি কৰোঁ তেওঁলোকক যদি এটা আমি প্লেটফৰ্ম দিওঁ আৰু তেওঁলোকক যদি উচিত মাননীয়ে যদি আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি সহযোগ কৰোঁ তেনেহ'লে ভৱিষ্যত দিনত কেতিয়াও আমাৰ সংস্কৃতি যে হেৰাই যাব নেকি এই ভয়টো উঠি অহা প্ৰজন্মই চৰ্চা নকৰিব নেকি নাথাকিব এই ভয়টো নাথাকিব আৰু জাতি গোষ্ঠীৰ মাজত মানে সম্প্ৰীতি হ'ব নহয় মহামিলন ঘটিব এতিয়া মই এইখিনিতে কথা ক'বলৈ ভাল পাম 1987 চনত যোৱা শতিকা 1987 চনত মই লাফাংকলা গাঁৱত আমাৰ তাত বিহু সন্মিলন পাতিছিলোঁ তাত আমি আনিছিলোঁ মানে বৰগড়া মানে বৰগড়াৰ এই দেউৰী বিহু আনিছোঁ মিচিং বিহু আনিছোঁ সেইফালৰ মিচিঙৰ পৰা মিচিং বিহু আনিছোঁ দেউৰী বিহু আনিছোঁ ঠিক তেনেকুৱা ধৰণে নামচাইৰ পৰা আমি মানে তেওঁলোকৰ এই লোকনৃত্য মংকি ডান্স বুলি কয় মংকি ডান্স আনিছোঁ কাৰ্বিসকলৰ পৰা আনিছোঁ বড়ো কি কয় বাগৰুম্বা আনিছোঁ আমি সুন্দৰভাৱে পাতিছিলোঁ 1987 চনত প্ৰথমবাৰ পাতিছিলোঁ আমি 1987 চনত আপুনি কিন্তু তাত যদি কেনেবাকৈ যায় ঢকুৱাখানা সোণাইচুকুৰি অঞ্চলত মই এই ভিডিঅ'টো যদি তেওঁলোকে ঢকুৱাখানাৰ সোণাইচুকুৰি অঞ্চলৰ যিসকল বিহু উদযাপন সমিতিৰ বিষয়ববীয়া আছে তেওঁলোকে যদি চাই আছে তেওঁক যদি আপোনালোকে নিমন্ত্ৰণ কৰে আৰু বহুত আপোনালোকে উৎসাহ উদ্দীপনা পাব তেওঁ সেই দৃষ্টিভংগীৰে তেওঁ এই কামবিলাক কৰি আছে অসমত আচলতে সেইখনেই হয়তো মই ভাবোঁ যে এখন বিহুত নিজত মানে জাতি গোষ্ঠী মানে সমন্বয় ঘটিছে সম্প্ৰীতি হৈছে কাৰণ তাত দেউৰী বিহু তেওঁলোকে মুখ্য আকৰ্ষণ দেই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে তেওঁলোকে দেউৰী বিহুক মাতিছে সোণাল গোসাঁই বিহুক মাতিছে মিচিংসকলৰ বিহু দলক মাতিছে এনেকৈ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠীবিলাকৰ বিহু দলবিলাকক তেওঁলোকে মাতিছে বৰ সুন্দৰ এটা কথা মই আজি জানিব পাৰিছোঁ এইটো কথা মই জনা নাছিলোঁ তাৰমানে সোণাইচুকুৰি সেইটো কথা গতিকে মই তেখেতলোকলৈ মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মানে মই কি ক'ম মই ক'ব নোৱাৰোঁ তাৰমানে মই খুব ভাল পাইছোঁ আজি অন্তৰত এইটো কথা শুনি প্ৰয়োজন হ'লে মই তালৈ যাম নিশ্চয় মানে সেইটোকে এইখিনিতে এতিয়া আমি এটা বিহু উৰুৱা নাম এটা মোৰ পৰা শুনিলোঁ বিহু উৰুৱা নাম বিভিন্ন ঠাইত বিভিন্ন ধৰণে গায় আমি যিটো সৰুতে পাইছিলোঁ বা আমি যি গাইছিলোঁ মই সেইটোকে গাম এতিয়া ধৰক মানে ছোৱালীয়ে হওক ল'ৰাই হওক গাইছিলে কি বুলি লাই 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 ঐ হাদৰি বিহুতি আদৰি আনিলোঁ হাততে মলঙি যায় লাই 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 ঐ হাদৰি বিহুতি আদৰি আনিলোঁ হাততে মলঙি যায় এইটো এটা নাম ঠিক তেনেকুৱা ধৰণে কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই এইবোৰ বিহুৰ নাম আচ্ছা খুব খৰখেদা কৰি পাতিলোঁ পৰৱৰ্তী সময়ত নিশ্চয় আকৌ পাতিম এই বিষয়ক আৰু মাজতে কৈছোঁ 9টা বজাত মোৰ ট্ৰেইন আছে গতিকে মই এতিয়া যাবই লাগে গতিকে কথাবিলাকো ক'ৰবাত খুকুতা লাগিব পাৰে দেই মই সেইখিনি কথা ৰাইজলৈ কৈ দিছোঁ সকাহ সোনকালে কৈ যাওঁতে যি কি নহওক আমি ভালকৈ বহিম ভালকৈ এই বিষয়ত কথা পাতিম পুনৰ নিশ্চয় আপোনাক লগ পাম ধন্যবাদ